নিচামুখত পিকনিক খাব গৈছিলোঁ। তাৰে এটা মিনি ব্লগ বনালোঁ, সকলোৱে চাব দেই। পিকনিক ভাইটি ক'ত যাবা তুমি? পিকনিক অলপ ফুৰি আহোঁগৈ। এইফালে মোৰ হাজবেণ্ডে কুকুৰজনীক লগত লৈ গৈছে। পিকনিকৰ ছিজন যে, মানুহ হৈছে বাৰু বহুত। এইফালে আহি ফুচকা দেখি ৰ'বই নোৱাৰিলোঁ, ফুচকা খাবলৈ গুচি আহিলোঁ ভণ্টি মই। আৰু বহুত দেৰি ঘূৰি পকি এইখিনি জেগা পালোহি। এইফালে সকলো হাতে কামে লাগি গৈছে। এয়া দাদা আৰু ভাইটি, আৰু এইফালে বা ভিডিঅ' বনাবলৈ একদম উৰি আহিছে। এইফালে হাজবেণ্ডক দেখাই দিছোঁ অলপ, আৰু এইফালে গাহৰি পুৰি আছে বৰ্তাই। এয়া আমাৰ মন্দিকা ইউটিউবাৰ। ভাল আপোনাৰ? কি খাইছে আপুনি? কণীটো